আকৌ এবাৰ নমস্কাৰ সকলোলৈকে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে মই আৰু মোৰ বাইদেৱে কোনটো ৰুমত ইউটিউব ভিডিঅ'বোৰ কৰোঁ। সো ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আপোনালোক আহক মোৰ লগত একেলগে। আৰু আমি ৰুম আহি পালোহি। তো এখন বিছনা, এখন মই আৰু মোৰ বা একেলগে থাকোঁ ইয়াত। আৰু এইখন বিছনাতে আমি সকলোবোৰ কাটিং, ঊল গুঠা চব কাম কৰোঁ। আৰু ইউটিউব ভিডিঅ'বোৰো আমি ইয়াতে বনাওঁ একেলগে। আৰু ক'বলৈ গ'লে মোৰ চবতকৈ ভাল লগা কৰ্নাৰটো এইটোৱে হৈছে, কাৰণ ইয়াত বহুতবোৰ কুশ্বন আছে আৰু মই কুশ্বন বহুত বেছিয়ে ভাল পাওঁ। আৰু এই কুশ্বনবোৰ প্ৰায়বোৰে মোৰ বাইদেৱে বনাইছে। ইয়াতে মই বনোৱা অকল এটা কুশ্বনেই আছে মাত্ৰ, আৰু কুশ্বনবোৰৰ ডিটেইলছ মই একেবাৰে শেষত দিম, যে কুশ্বনবোৰ কি ইউজ কৰি বনাইছে আৰু কুশ্বনৰ ভিতৰত কি আছে। আপোনালোকে ইয়াত দেখা এটা কুশ্বনো আমি বাহিৰৰ পৰা কিনা নাই, গোটেইকেইটা আমাৰ ঘৰতে বনোৱা হৈছে। আৰু ভিতৰৰ বস্তুখিনিও ঘৰতে, যিবোৰ ৱেষ্টেজ আছে সেইবোৰৰ পৰাই বনোৱা হৈছে। আৰু জানিবলৈ চাই থাকক ভিডিঅ'টি শেষৰলৈকে, আৰু তেতিয়ালৈকে ঘৰৰ ভিতৰৰ পৰা দেখা বাকীবোৰ বস্তু আমি ভালদৰে চাই লওঁ আহক। আৰু এইফালে আমাৰ ঘৰতে মানে এজোপা লেটেকু গছ আছে। মই ভালদৰে জুম কৰি আপোনালোকক লেটেকু দেখুৱাম। কোনে খাই ভাল পায় জনাব কমেণ্ট বক্সত। এইবোৰ বহুত লেটেকু লাগি আছে ঘৰত। এতিয়ালৈকে কিন্তু এটাও লেটেকু মুখত দিয়া নাই। আৰু ময়ো লেটেকু খাই সৰুতে বহুত ভাল পাইছিলোঁ, কিন্তু এতিয়া ঘৰত থকা বস্তু এটা খাবলৈ ইমান হেঁপাহ বা লোভ নাথাকে, যিটো মানে আনৰ ঘৰৰ বস্তু এটা খাবলৈ হেঁপাহ আৰু লোভ থাকে। এইটো চবৰে লগতে হয় চাগে। ইফালে আমাৰ এইটো কিটচেন ওলাই আছে, কিটচেনৰ পৰা মানে ধোঁৱাটো এইফালে দিয়ে ওলায়। আৰু ৰুমৰ ভিতৰত এইফালে আমি এটা টকো তামোলৰ পুলি ৰাখিছোঁ। আৰু এইফালে চুকতো এটা প্লাণ্ট ৰাখিছোঁ, কিন্তু ইয়াৰ নামটো কি মই ভালদৰে নাজানো। এইফালে এখন চকী ৰাখিছোঁ, আৰু এইফালে এটা স্নেক প্লেণ্ট ৰাখিছোঁ, যিটো ঘৰত থাকিলে ভাল বুলি কয়। আৰু এতিয়া আমি আহোঁ কুশ্বনকেইটাৰ কথালৈ। এই কুশ্বনকেইটা চাদৰৰ পতি লগোৱা দেখিছেই চাগে। কেতিয়াবা পতিবোৰ থাকি যায় আৰু কুশ্বন কভাৰৰ ওপৰত এনেদৰে লগাই দিয়া হয়। আৰু এইটো এটা ঊলৰ কুশ্বন হয়, যিটো মই বনাইছিলোঁ। এইটোৱে হয় মই বনোৱাটো। আৰু এই দুটা কুশ্বনতো চাদৰৰ পতি লগাই দিয়া হৈছে। আৰু এই কুশ্বনকেইটা চাটিন কাপোৰ দি বনোৱা হৈছে। বাইদেৱে ইয়াত হাতেৰে কাম কৰিছে। কাৰোবাক যদি টিউটৰিয়েল লাগে জনাব কমেণ্ট বক্সত। আৰু যিকেইটা ছাইডত দেখিবলৈ পাইছে, এই কুশ্বনকেইটা বনোৱা হৈছে ব্লাউজৰ কাপোৰৰ পৰা। আৰু ইয়াৰ ভিতৰত থাকি যোৱা যিখিনি ৱেষ্টেজ কেতিয়াবা কাপোৰ চিলাওঁতে ওলায়, সেইখিনি ইয়াত ভৰোৱা হৈছে। এইফালে আমি লগাই থৈছোঁ ভগৱানৰ ফটো। আৰু ৰুমটোত বেছি বস্তু ৰখা নাই, বেছি জাঁজ হয় বুলি ৰখা নাই। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। কাৰোবাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।